নিৰন্তৰ যোগী হোৱা। ওম শান্তি। আজিৰ মুৰলী 6 তাৰিখ 12 মাহ 2020। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী। স্মৃতি, পবিত্ৰতা আৰু সঁচা সেৱাধাৰী তিনি ৰেখা। বৰদান। যুটীয়া স্বৰূপৰ স্মৃতিৰ দ্বাৰা অভুল হওঁতা নিৰন্তৰ যোগী হোৱা। যিসকল সন্তানে নিজক পিতাৰ সৈতে যুটীয়া অনুভৱ কৰে তেওঁলোকে নিৰন্তৰ যোগী হোৱাৰ বৰদান স্বতঃপ্ৰাপ্ত কৰে, কিয়নো তেওঁলোক য'তেই থাকে মিলন মেলা হৈ থাকে। তেওঁলোকক কোনোবাই যিমান পাহৰাবলৈ চেষ্টা নকৰক তেওঁলোক অভুল হৈ থাকে। এনেকুৱা অভুল সন্তানসকল যিসকল বাপদাদাৰ অতি প্ৰিয় হয় তেওঁলোকেই নিৰন্তৰ যোগী হয়, কিয়নো মৰমৰ চিন হ'ল স্বতঃস্মৃতি। তেওঁলোকৰ সংকল্পৰূপী নখকো মায়াই লৰাব নোৱাৰে। শ্লোগান। কাৰণ শুনোৱাৰ সলনি নিবাৰণ কৰা, তেতিয়া আশীৰ্বাদৰ অধিকাৰী হৈ যাবা। ওম শান্তি।